हेलो हाई गाइज की खबर आपलोकर आशा करूँ सकलोरे भाल। आज एटा नतुन रेसिपि লৈ আপোনালোকৰ সামনে আকৌ আহিছোঁ। আজি বনাম মই জাপানী কাৱৈ সৰিয়হ দি। এয়া মাছখিনি মই ধুনীয়াকৈ কাটি ললোঁ, লগতে এয়া সৰিয়হ পিচি ললোঁ। এয়া মছলাখিনি পিচি লৈছোঁ, আদা নহৰু জলকীয়া পিঁয়াজ। ইয়াত লৈ ললোঁ জিৰা গুড়া হালধি জলকীয়া গুড়া, এয়া হ'ল বিলাহী আৰু এয়া ধনিয়া পটা। আহক ভিডিওটো শেষলৈকে চাব, ভাল লাগিব। ভিডিওটো আৰম্ভ কৰোঁ। এয়া মোৰ তেল গৰম হৈ গৈছে। প্ৰথমতে দিম মই ইয়াত কটা পিঁয়াজ দিলোঁ। এতিয়া মই ধুনীয়াকৈ ভাজি লওঁ। এয়া পিঁয়াজখিনি মই ধুনীয়াকৈ লাল কৰি লৈছোঁ। এতিয়া দিম ইয়াতে মছলাখিনি। মছলাখিনি দি দিলোঁ। এতিয়া মই ধুনীয়াকৈ মছলাখিনি ভুনিম। মছলাখিনি ধুনীয়াকৈ ভুনি ল'ম। এয়া মই মছলাখিনি ধুনীয়াকৈ ভাজি ল'লোঁ। এতিয়া দিম ইয়াতে হালধি জিৰা গুড়া জলকীয়া গুড়া। এতিয়া ধুনীয়াকৈ মই আকৌ ভুনিম। চাই থাকক। ধুনীয়াকৈ ভুনিম। এতিয়া মছলাখিনি দেখিছোঁ ধুনীয়াকৈ ভুনা হৈছে। এতিয়া দিম ইয়াতে নিমখ দিলোঁ। এতিয়া ধুনীয়াকৈ দিম। অকণমান পানী দিম। ধুনীয়াকৈ ভুনিম। এয়া মছলাখিনি ধুনীয়াকৈ ভুনা হৈছে। এতিয়া দিম ইয়াত মই সৰিয়হ, পিছা সৰিয়হখিনি দি দিছোঁ। এতিয়া ধুনীয়াকৈ মই সৰিয়হখিনি ভুনিম মছলাৰ লগতে। এয়া মছলাখিনি ধুনীয়াকৈ ভুনা হৈ গ'ল। এতিয়া মই দিম ইয়াতে মাছ দিম। এইভাবে মাছ দিছোঁ। মাছখিনি মই দিলোঁ। এতিয়া মই ধুনীয়াকৈ মিলাম মছলাত। এয়া মছলাত মই ধুনীয়াকৈ মাছখিনি মিলাই লৈছোঁ। এয়া দেখিছোঁ ধুনীয়াকৈ মিলাই লৈছোঁ আৰু কম জুইত অকণমান সিজাম। এয়া মাছখিনি ধুনীয়াকৈ ভুনা হৈ গ'ল। এতিয়া দিম ইয়াতে মই অলপ পানী দিলোঁ। পানী দি এতিয়া ধুনীয়াকৈ মিলাই দিম। এয়া চব্জিটো ধুনীয়াকৈ উতলি আছে। আপোনালোকে বনাই খাব, ভাল লাগিব। মোৰ চেনেলটো যদি আপোনালোক নতুন আছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কমেণ্ট কৰিব। এয়া দেখিছে ধুনীয়াকৈ মাছখিনি উতলি আছে। শেষলৈকে চাব। এতিয়া মই দিম ইয়াত বিলাহী। বিলাহী দি দিছোঁ। বিলাহী দিলোঁ। এতিয়া অলপ সময়ৰ কাৰণে মই ধুনীয়াকৈ ঢাকি দিম। এয়া চব্জিটো মোৰ ধুনীয়াকৈ উতলি গৈছে। দেখিছে চব্জিটো মোৰ ধুনীয়াকৈ উতলি আছে। মই বিলাহীখিনি অলপ ডাঙৰকৈ দিছোঁ। আপোনালোকে ডাঙৰকৈও দিব পাৰে, সৰুকৈও দিব পাৰে। ডাঙৰকৈ দিলে অলপ খাই ভাল লাগিব। সেই দেখিছে বিলাহীখিনি ধুনীয়াকৈ গলি গ'ল। বিলাহী ধুনীয়াকৈ গলি গৈছে। ফাইনেলি আজি চব্জিটো মোৰ হৈ গৈছে। এতিয়া দিম ইয়াত মই ধনিয়া পাতা। এয়া ধনিয়া পাতা দি দিলোঁ। দেখিছে এয়া ধুনীয়া চব্জি হৈ গ'ল। মোৰ চেনেলটো যদি ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰিব, নতুন থাকিলে ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব চেনেলটো। আজিলৈ আহোঁ, কাইলৈ এটা নতুন ৰেচিপি লৈ আপোনালোকৰ সামনে আকৌ আহিম। বাই।